টেন টেন মাষ্টাৰ চেফ নীলু ইজ বেক। আজি বনাব বলক 2 মিনিট বুলি কৈ 5 ঘণ্টা থোৱা মেগী। চ' লেটছ গ' অ' য়ে। তাৰ কাৰণে লাগিব আমাক মেগী, ক্ষীণ মানুহৰ ঘৰত হোৱা জলকীয়া, পিঁয়াজ আৰু বিলাহী। তাৰপিছত গৰম ফ্ৰিজৰ পানী গৰম কৰি লৈ কেৰাহীত পাতি গেছত ঢালি দিব। মেগী পেকেট আকৌ সদায় দাঁতেৰে ফালিব, দাঁতবোৰ নহ'লে কি বাল কৰিবলৈ থৈছে। তাৰপিছত পেকেটৰ পৰা পানীত মালটো উলিয়াই দিব। আনফালে আপোনাৰ জলকীয়াটোও কাটি ল'ব, মূৰটো আৰু পকৰটো কাটি দিব। এইফালে মেগীখিনিকো অলপ গুৰুত্ব দি হিলাই দিব। তাৰপাছত আপোনাৰ জলকীয়াটো সৰু কৰি অলপ পিটিকি ল'ব। হেলমেট পিন্ধি পিঁয়াজটোও কাটি ল'ব। ব'লক এতিয়া মেগী বনাওঁ। গেছটো জ্বলাই একেখন কেৰাহীকে দিব। মেগী লাগি থাকিলে একো কথা নাই, সৰুতে আপুনিও পেনতে হাগিছিল, গু লাগিয়ে আছিল। তাৰপাছত অলপ ফেনাইল গৰম কৰি চব্জিবোৰ দি হিলাই থাকিব। কেৰাহীত মেগীখিনিও দি অলপ টাইম হিলাই শত্ৰুক খুৱাবৰ বাবে মনে মনে বিলঙনি আনি দিব। সেইটো কিন্তু একদম ডিপেষ্ট চিক্ৰেট দেই। লাষ্টত বিলঙনিখিনি দি লৰাই দিব। হৈ গ'ল মেগী দেই। ব'লক আমি এতিয়া টেষ্ট কৰোঁ। ৰ'বা হ'ব এতিয়া হ'বই ৰ'বা।